তুলা ৰাশি 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফল 2026 বছৰটো তুলা ৰাশিৰ বাবে পুনৰ জাগৰণ, নতুন দিশ বিচাৰি উজাগৰ হোৱা বা জীৱনৰ বহু ক্ষেত্ৰত সমতা পুনৰ্স্থাপন কৰাৰ বছৰ। যোৱা বছৰৰ তুলনাত আপোনাৰ এই বছৰ অনিশ্চয়তা আৰু মানসিক দধৰ-মধৰ পিছলৈ গৈ থাকি 2026 বৰ্ষটো আপোনাৰ বাবে নতুন দিশৰ বছৰ পৰিচয় হিচাপে পৰিগণিত হ'ব। বিশেষকৈ জীৱন জীৱিকা, প্ৰেম, পৰিয়াল, ধন সম্পত্তি আৰু আত্ম উন্নতি এই 5 ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন দেখা যাব। শনি, মংগল, বৃহস্পতিৰ বিশেষ দৃষ্টিৰ ফলত আপোনাৰ ধৈৰ্য, পৰিশ্ৰম, বুদ্ধি পৰীক্ষা কিন্তু শেষ ফলাফল অত্যন্ত শুভ হ'ব। এই বছৰত নিজৰ প্ৰতিভা পুনৰ বিচাৰি পাব, নজনাটোৰ অভিজ্ঞতাৰ পৰা শিকিব, নতুন দায়িত্ব পাব, প্ৰেম সম্পৰ্কত মাধুৰ্য আহিব, আৰ্থিক স্থিৰতা, স্বাস্থ্যৰ উন্নতি এই সকলোখিনি হ'ল তুলা ৰাশিৰ বাবে 2026 বৰ্ষৰ মুখ্য উপহাৰ। আপুনি যত্ন কৰি যদি চলে তেতিয়াহ'লে 2026 বৰ্ষটো আপোনাৰ জীৱনত অত্যন্ত সফল বছৰৰ ভিতৰত পৰিব। প্ৰথম 6 মাহ পৰিৱৰ্তন, ব্যস্ততা আৰু নতুন পৰিকল্পনা, নতুন কামৰ আৰম্ভ হ'ব। শেষৰ 6 মাহ স্থিৰতা, সফলতা, ধনৰ সদ্ভৱ, লগতে প্ৰেমত মাধুৰ্য, পৰিয়ালত শান্তি আহিব। এতিয়া আহিছোঁ আপোনাৰ মাহ অনুযায়ী 2026 বৰ্ষটো তুলা ৰাশিৰ বিস্তাৰিত ৰাশিফল। প্ৰথমতে আহিছোঁ আপোনাৰ জানুৱাৰী মাহটো। বছৰৰ আৰম্ভণিটো আপোনাৰ বেয়া নহয়, কিন্তু অকণমান মানসিক টেনশ্যন থাকিব পাৰে। সিদ্ধান্তত অনিশ্চয়তা থাকিব, কাম কাজত নতুন দায়িত্ব আৰু পৰিয়ালত ব্যস্ততা থাকিব, ধৈৰ্য ৰাখিব। তাৰপিছত ফেব্ৰুৱাৰী মাহত প্ৰেম সম্পৰ্ক, বন্ধুত্ব আৰু সামাজিক পৰিৱেশ অত্যন্ত শুভ হ'ব। নতুন বন্ধু-বান্ধৱ বা চিনাকি হ'ব পাৰে। দম্পতি দুয়োৰে মাজত বুজাবুজি বাঢ়িব। স্বামী স্ত্ৰী দুয়োৰে মাজত মৰম ভাল পোৱা বৃদ্ধি পাব। তাৰপিছত আহিছোঁ মাৰ্চ। জীৱন জীৱিকাত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ'ব পাৰে। বহুদিনত অপেক্ষা কৰা কামত সফলতা লাভ কৰিব। চাকৰি ক্ষেত্ৰত উচ্চ পদ লাভৰ সম্ভাৱনা আছে মাৰ্চ মাহত। তাৰপিছত হৈছে এপ্ৰিলত আপোনাৰ আৰ্থিক স্থিতি ভাল থাকিব। টকা পইচাৰ সংৰক্ষণ কৰিবলৈ সক্ষম হ'ব, আপুনি ছেভিং কৰিব পাৰিব। ইনভেষ্টৰ সময় যথেষ্ট ভাল থাকিব এপ্ৰিল মাহত, কিন্তু স্বাস্থ্যৰ বিষয়ে সাৱধান থাকিব লাগিব। এই মাহত আপোনাৰ মিশ্ৰ ফলদায়ক হ'ব। দাম্পত্য জীৱনত অকণমান ভুল বুজাবুজি, কিন্তু পৰৱৰ্তী সময়ত সেইটো নাইকিয়া হ'ব। অফিচত আপোনাক কামৰ প্ৰেছাৰ থাকিব পাৰে। জুন মাহত বিদেশ যাত্ৰাত সফল হ'ব, আপুনি বিদেশ যাত্ৰা কৰিব পাৰে জুন মাহত। নতুন প্ৰজেক্ট, নতুন দিশ বা শিক্ষাৰ ক্ষেত্ৰত অভূতপূৰ্ণ সফলতা লাভ কৰিব। জুলাই মাহত নিজৰ পৰিশ্ৰম, ধৈৰ্য আৰু বুদ্ধিৰ সঠিক মূল্য পাব। সংসাৰ, প্ৰেম, মৈত্ৰী আৰু মধুৰতা থাকিব। ধনৰ স্ৰোত বৃদ্ধি পাব, আপোনাৰ ইনকাম বৃদ্ধি পাব এই জুলাই মাহত। আগষ্ট মাহত অত্যন্ত শুভ মাহ আপোনাৰ বাবে। জাতীয় সফলতা, সামাজিক মান সন্মান বৃদ্ধি পাব। আগষ্ট মাহত কৃতিত্বৰ স্বীকৃতি লাভ কৰিব। ছেপ্টেম্বৰ মাহত অতীতৰ যদি কিবা ভুল অনুভৱ আছিলে আপোনাৰ, তাৰ পৰা আপুনি শিকিব পাৰিব। কিছু মানসিক চাপ, কিন্তু চলমান কামত সফলতা লাভ কৰিব। যি কাম চলি আছে তাত সফলতা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি যত্ন ৰাখিব লাগিব। অক্টোবৰ মাহত তুলা ৰাশিৰ সোণালী সুযোগ লাভ কৰিব। অক্টোবৰ মাহত প্ৰেম, স্বাস্থ্য, ধন সম্পত্তি, ধন লাভ, লগতে সকলো ক্ষেত্ৰতে শুভ ফল লাভ কৰিব। বিবাহৰ অতি উত্তম সময় এই অক্টোবৰ মাহটো। নৱেম্বৰ মাহত নতুন সুযোগ লাভ কৰিব। বিশেষকৈ কাম কাজত চাকৰি পৰিৱৰ্তন হ'ব পাৰে। প্ৰমোচন, বাণিজ্যত লাভালাভ দেখা যায়। টকা পইচাৰ সংকট নাইকিয়া হ'ব। আপোনাৰ যদি কিবা টকা পইচাৰ জামেলা আছিলে সেইটো নাইকিয়া হ'ব নৱেম্বৰ মাহত। ডিচেম্বৰ মাহত বছৰৰ সমাপ্তি মাহ। 2026 বৰ্ষৰ সমাপ্তি মাহটো হ'ল ডিচেম্বৰ মাহ। এই মাহত আনন্দ আৰু সফলতাৰে ভৰপূৰ হ'ব। পৰিয়ালত উৎসৱ, মিলামিছা, সম্পূৰ্ণতা থাকিব। উচ্চ লক্ষ্য পূৰণ হ'ব। আপোনাৰ যদি কিবা উচ্চ আশা আছিলে, লক্ষ্য আছিলে, সেই লক্ষ্যত পূৰণ হ'ব। এতিয়া হৈছে প্ৰেম আৰু সম্পৰ্ক। 2026 বৰ্ষ তুলা ৰাশিৰ বাবে প্ৰেম সম্পৰ্কত বিশেষ শুভ ফল লাভ কৰিব। অবিবাহিতসকলে এপ্ৰিলৰ পৰা আগষ্টৰ ভিতৰত নতুন সম্পৰ্ক স্থাপন হ'ব। বিবাহৰ সময় জুলাই, অক্টোবৰ আৰু নৱেম্বৰ। তুলা ৰাশিৰ অবিবাহিতসকলৰ বাবে এই 3 মাহৰ ভিতৰত বিয়া হোৱাৰ সম্ভাৱনা আছে। বিবাহিতসকলৰ মান অভিমান থাকিলে ভাললৈ পৰিণত হ'ব।
লং ডিষ্টেঞ্চ সম্পৰ্কত স্থিৰতা থাকিব। আপোনাৰ সম্পৰ্কত কোমলতা, সমমৰ্মিতা আৰু মাধুৰ্য বৃদ্ধি পাব। এতিয়া আহিছো চাকৰি আৰু ব্যৱসায়িক ভাগ্য। 2026 বৰ্ষটো তুলা ৰাশিৰ বাবে খুব শক্তিশালী কৰ্মজীৱনৰ বছৰ। পদোন্নতি, দায়িত্ব বৃদ্ধি, নতুন কোম্পানীৰ অফাৰ, বাণিজ্য লাভ, বিদেশত চাকৰিৰ সুযোগ লাভ কৰিব। প্ৰথম 6 মাহ কিছু ব্যস্ততা বা মানসিক চাপ থাকিব পাৰে, কিন্তু শেষ 6 মাহত আপোনাৰ সফলতা, স্থিৰতা আৰু ধন লাভৰ যোগ আছে। বছৰৰ শেষৰ 6 মাহ। এতিয়া হৈছে আপোনাৰ অৰ্থভাগ্য, ফাইনেন্সিয়েল হৰস্কোপ 2026 ফৰ লিব্ৰা। এই বছৰত আপোনাৰ ধনভাগ্য প্ৰচুৰ থাকিব, পইচাৰ আগমন বৃদ্ধি হ'ব, আপোনাৰ টকা পইচাৰ ইনকাম বৃদ্ধি পাব, ইনভেষ্টত আপুনি লাভৱান হ'ব, ঘৰ সম্পত্তি বা কিনা বেচাত সফল হ'ব, নতুন ব্যৱসায়ৰ সুযোগ লাভ কৰিব, ডিজিটেল ইনকাম বা ছ'চিয়েল মিডিয়া আপোনাৰ ইনকাম বৃদ্ধি হ'ব। কিন্তু মে'ৰ পৰা মে' জুন এই 2 মাহত অকণমান ধনৰ অপচয় হ'ব পাৰে, গতিকে সাৱধান। এতিয়া হৈছে পৰিবাৰ আৰু ঘৰ গৃহস্থ। 2026ত পাৰিবাৰিক শান্তি বৰ্তমানৰ তুলনাত অনেক ভাল হ'ব। ঘৰত কামৰ উন্নতি হ'ব, পৰিয়ালৰ সহায় সহযোগিতা লাভ কৰিব, কাকতীয় খণ্ডত শেষ সিদ্ধান্ত ল'ব পাৰিব, ঘৰৰ নতুন সদস্য বা সন্তানৰ ভাল খবৰ লাভ কৰিব পাৰে। বিশেষকৈ অক্টোবৰৰ পৰা পৰিয়ালত সোণালী সুযোগ আহিব। এতিয়া হৈছে আপোনাৰ স্বাস্থ্য সম্পৰ্ক। অধিকাংশ সময় আপোনাৰ স্বাস্থ্য ঠিক থাকিব, সতৰ্কতা থাকিব লাগিব। মে' জুন এই 2 মাহত আপোনাৰ মূৰৰ বিষ বা মানসিক টেনচন হ'ব পাৰে। ছেপ্টেম্বৰ সামান্য এলাৰ্জি জাতীয় সমস্যা দেখা দিব পাৰে, গতিকে খাদ্যত আপুনি সংযম ৰাখিব। যোগ, ধ্যান বা খোজ কঢ়াটো আপোনাৰ সৰু সুৰা ব্যায়াম আপোনাৰ বাবে অত্যন্ত সহায়ক হ'ব। এতিয়া আহিছোঁ শিক্ষা ভাগ্য। ছাত্ৰ ছাত্ৰীসকলৰ বাবে 2026 বৰ্ষটো অত্যন্ত শুভ। বিদেশত অধ্যয়ন কৰিবলৈ যাব পাৰিব, প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল নম্বৰ ল'বলৈ সক্ষম হ'ব, উচ্চ শিক্ষাত অপ্ৰত্যাশিতভাৱে সুযোগ লাভ কৰিব। মাৰ্চৰ পৰা আগষ্ট এই সময়ছোৱাত শিক্ষাৰ বাবে অতি শক্তিশালী হ'ব। এতিয়া আহিছোঁ শুভ দিশ, সংখ্যা আৰু ৰং। শুভ ৰং হৈছে নীলা, গোলাপী আৰু ৰঙা। শুভ সংখ্যা হৈছে 6, 9 আৰু 5। শুভ দিশ হৈছে পশ্চিম, দক্ষিণ পশ্চিম। শুভ দিন হৈছে বুধবাৰ আৰু শুক্ৰবাৰ। আপোনাৰ প্ৰতীক, মন্ত্ৰ বা প্ৰতিকাৰ। তুলা ৰাশিৰ বাবে 2026 বৰ্ষৰ শুভ মন্ত্ৰ ওম সুং শনিশ্বৰায় নমঃ। এই মন্ত্ৰটো আপুনি সপ্তাহত 3 দিন কৰিব, 21 বাৰ। যিকোনো 3 দিন কৰিলে হ'ব, 21 বাৰকৈ। মন্ত্ৰটো মই আকৌ এবাৰ কৰিছোঁ, ওম সুং শনিশ্বৰায় নমঃ। এই মন্ত্ৰটো 21 বাৰ ক'ব, সপ্তাহত 3 দিন। প্ৰতিকাৰ, ঘৰত সুগন্ধি বস্তু দিব, তুলা বা নীলা ৰঙৰ বস্ত্ৰ দান কৰিব। দান ধ্যান কৰাটো আপোনাৰ বাবে অত্যন্ত শুভকৰ হ'ব, ঘৰত শান্তি বজাই থাকিব। 2026 বৰ্ষৰ তুলা ৰাশিৰ বাবে সমতা, সফলতা, প্ৰেম, ধন লাভ, সামাজিক মান সন্মান আৰু পূৰ্ণতা লাভৰ বছৰৰ ৰূপত পৰিগণিত হ'ব। 2026 বৰ্ষটো আপোনাৰ বাবে অত্যন্ত শুভ। আপুনি যি কামত মন লগাব সেই কামতে সফলতা পাব, গতিকে আপুনি কামত মন লগাবহে লাগে মাত্ৰ, সফলতা আপোনাৰ পিছে পিছে দৌৰিব। সিদ্ধান্তত স্থিৰ থাকিব, আতংক নহ'ব, গতিকে শুভ শক্তি সদায় আপোনাৰ সৈতে থাকিব। ইমান পৰে আপোনালোকে 2026 বৰ্ষৰ তুলা ৰাশিৰ বাবে সম্পূৰ্ণ ৰাশিফল শুনিলে। ফলাফলখিনি শুনি কেনে পালে কমেণ্ট বক্সত জনাব। ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনাৰ বছৰটো শুভ হওক। আজিলৈ বিদায় লৈছোঁ, আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।